অসমীয়া জাতিটোৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছিলোঁ আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে সেই প্ৰতিশ্ৰুতি কিন্তু ইতিমধ্যে 80% আমি পালন কৰি আহিছোঁ। কিন্তু আজি কাজিৰঙাৰ বেদখলৰ ক্ষেত্ৰতে হওক, আজি সত্ৰৰ মাটিৰ বেদখলৰ ক্ষেত্ৰতে হওক, অসমীয়া জাতিটোক আগন্তুক দিনত সাংস্কৃতিকভাৱে ভাষাগতভাৱে যিমানখিনি ছাপোৰ্ট দিব লাগে সেইবোৰ দিয়াৰ ক্ষেত্ৰত যিটো কাম নেকি আজি লেণ্ড পলিচি কৰা হৈছে, আজি বিধানসভাৰ মজিয়াত এগৰাকী UDFৰ বিধায়কে শুই দিছে। একেবাৰে মই কৈছোঁ শুই দিয়া নহয়, তেওঁ মৰিও যদি যায় বিধানসভাত তেতিয়াও আমি অসমীয়া খিলঞ্জীয়াৰ কাৰণে যি ভূমিনীতি আনিছোঁ সেই ভূমিনীতি আমি পাছ কৰামে। কাৰণ এই জাতিটোৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টীক আগন্তুক দিনত অসমৰ ৰাইজে আমাক তাৰ আসনত বহাইছে। হাৰে আমি খিলঞ্জীয়াক মাতি দিব বিচাৰিছোঁ, তুমি কিয় বিধানসভাৰ মজিয়াত শুই যাব লাগে? ধন্যবাদ দাস ডাঙৰীয়া। মৰি যাওক আপত্তি নাই, কিন্তু আমি খিলঞ্জীয়াৰ ভূমিপত্ৰ আমি 1 লাখ মানুহক দিম বুলি কৈছিলোঁ, 60,000 মানুহক 40,000 দিয়া হ'লগৈ আৰু 60,000 বাকী আছে। আগন্তুক দিনত আমি 60,000ক দিমগৈ। এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক